কোৱালিটি ঠিকে আছে এইটো যেটো সাউন্ড কোৱালিটি আৰু ব্ৰেন্ডিঙত গ'লো ব্ৰেন্ডিঙত গৈ মই এইটো স্ক্ৰিন কৰি ল'ম কাৰণ স্ক্ৰিনত ক্লিয়াৰ আহে আৰু ক্লিয়াৰ হোৱাৰ পিছত ইয়াৰ সাউন্ড কোৱালিটি এবাৰ কমাব লাগিব আৰু আপোনালোকে নিজৰ মিউজিকটো আপোনালোকে সিলেক্ট কৰি ল'ব মই মোৰ মিউজিকটো সিলেক্ট কৰি ল'লো সিলেক্ট কৰিলো আৰু মিউজিক এবাৰ শুনি চাওক আপোনালোকে গতিকে আপোনালোকে ইয়াতে এতিয়া যেটো আপোনালোকৰ হেৰি আছে লিৰিকেল গতিকে আপোনালোকে কেনেকৈ বনাব আৰু এখিনি মই ধুনীয়াকৈ কাটি লৈছো যাতে মানে বেছিকৈ নাহে কম আৰু গানটো মই এখিনি কাটি লৈছো আৰু কাটি এতিয়া আপোনালোকে যাব লাগিব আপোনালোকৰ পিক্সেল লেব এপ্লিকেশনটো গতিকে এতিয়া মই পিক্সেল এপ্লিকেশনটো ওপেন কৰিম আৰু তাৰ কাৰণে হোম স্ক্ৰিনত গৈ আছো এতিয়া মই আৰু হোম স্ক্ৰিনত গৈ মোৰ পিক্সেল লেব এপ্লিকেশনটো অন কৰি ল'ম এতিয়া আৰু পিক্সেল লেব এপ্লিকেশনটো অন হৈ গ'ল হোৱাৰ পিছত আপোনালোকে মানে গানটোত যি আছে সেইখিনি যদি আপোনালোকে লিখিব বিচাৰে বা যদি আপোনালোকে কিবা ভিডিওটো বনাব বিচাৰে তেনেহলে আপোনালোকে নিজৰ ইচ্ছামতে ধুনীয়াকৈ লিখি ল'ব পাৰে আৰু মই এতিয়া এখিনি লিখি ল'লো লিখি লোৱাৰ পিছত এনেকৈ ল'লো আৰু আপোনালোকে 3:4 সাইজত মানে বেকগ্ৰাউণ্ডটো হ'ব লাগিব আপোনালোকৰ ক'লা ব্লেক বেকগ্ৰাউণ্ডত হোৱাইট আখৰ বা ৰেড আখৰেৰে বা ইয়েলো আখৰেৰে আপোনালোকে লিখি সেভ কৰি ল'ব আৰু সেভ কৰি পিছত এতিয়া মই এটাই কৰিলো সেভ আপোনালোকে যিমান মানে আছে গানটোত সিমানখিনি আপোনালোকে লিখিব লাগিব আৰু সেভ কৰাৰ পিছত এতিয়া এইটো আপোনালোকে ধুনীয়াকৈ এক্সপোৰ্ট কৰি আপোনালোকৰ টেক্সট আপোনালোকে মানে যিখিনি আখৰ লিখিছিলে সেইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াতে এনিমেচন দিবলৈ হ'লে আপোনালোকে যাব লাগিব যেটো ইয়াতে আছে এফেক্টছত গৈ ধুনীয়াকৈ এইবিলাক লগাই ল'ব পাৰে আৰু মই ইয়াতে এটা সিলেক্ট কৰি ল'ম ধুনীয়াকৈ এটা সিলেক্ট কৰি দিছো আৰু আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব আৰু আখৰবিলাক অহাৰ পিছত আপোনালোকে মানে গোটেই কেইটাত লগাই ল'ব ধুনীয়াকৈ মই লগাই লওঁ আপোনালোকে চাই থাকক অলপ স্পিড কৰি আছো যাতে আপোনালোকৰ সময়খিনি মানে অভাৱ নহয় বা সময়খিনি আপোনালোকৰ এনে নাযায় আৰু আপোনালোকক A to Z মানে দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু এয়া চাওক হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া আপোনালোকৰ যেটো গান আছে গানটো এবাৰ সিলেক্ট কৰি ল'ব আৰু আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব আৰু অলপ ছুটি কৰি লৈছো ইয়াৰ আগত এটা মই বেকগ্ৰাউণ্ড দি লৈছো আৰু এইটো ছুটি কৰি ল'ম আৰু এইটো মই এনিমেচনটো দি ল'ম আৰু ছুটি কৰি লওঁ এতিয়া আৰু আপোনালোকে এবাৰ চাওক ধুনীয়াকৈ এবাৰ প্লে কৰি দিছো আপোনালোকৰ মানে আখৰবিলাক এনেকুৱা ষ্টাইলত আহিব অহাৰ পিছত আপোনালোকে যেটো মিউজিক আছে মিউজিকটো এবাৰ সিলেক্ট কৰি ল'ব যাতে মিলে আৰু গানটোৰ লগত ধুনীয়াকৈ তাৰপিছত বন্ধুসকল আই হোপ আপোনালোকে এই ভিডিওটো ভাল পাইছে যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো ভিডিওবিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিওবোৰ লাগে তেনেহলে প্লিজ এবাৰ কমেন্ট কৰি দিব মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিওবোৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ বাই বাই